হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মই মৌচুমী আপোনালোকৰ মাজলৈ ফাৰ্ষ্ট ভ্লগ দিবলৈ আৰম্ভ কৰিছোঁ। প্লিজ ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া বৰ্তমান সময় হৈছে ৰাতিপুৱা। মই কলেজত যাবলৈ ওলাইছোঁ আৰু আমাৰ ঘৰত আলহীও আহিছে, বাহঁত আহিছে। আপোনালোকক মোৰ এটা মৰম লগা ভাগিনচা দেখাই আছে। বলকচোন আজি মোৰ লগত কলেজত যাওঁ, কেনেকুৱানো আমাৰ কলেজখন দেখা পাব। মই ঘৰৰ পৰা ওলাই মেলি অটো ৰখি আছোঁ অকলে অকলে। আমাৰ ৰাস্তাটো এইফালেদিয়ে অটো বা টমটম যিকোনো গাড়ী অহা যোৱা কৰি থাকে। মই এতিয়া অটো পাওঁনে টমটম পাওঁ, যিকোনো এখন পালে যামগৈ। এতিয়া আৰু ইমান ভিডিঅ' কৰি থকা হোৱা নাই, দেৰিও হৈ আছে, অটোখনো আহি পাইছে মই দেখিছোঁ। আৰু এতিয়া যাওঁ, অটোত বহিলোঁ। এনেকৈ মই অটোত বহি ল'লোঁ। অলপ টাইম অটোখন ৰখিলে, কিমান মানুহ আহিছিলে নেকি। তাৰপিছত গৈ পালোঁ আমাৰ ওৰাং চাৰিআলি। ওৰাং চাৰিআলিখন ঘৰৰ পৰা ওচৰতে হয়। লগৰ এজনীও ফোন কৰি আছে বাৰু, আহি পালে তাই ধনচিঘাটৰ হয়। এনেকৈ গৈ আছোঁ ওৰাং চাৰিআলিখন। অলপ ভিডিঅ' কৰি গৈছোঁ বাৰু, ইমানো কৰিব পৰা নাই, ৰাস্তাৰ এইটো পাৰে আছোঁ। লগৰ এজনীকো লগ পালোঁ। হেল্ল' গাইজ, ফাইনেলি মোৰ লগৰ এজনী লগ পাই গ'লোঁ। বহুত দিনৰ মূৰত লগৰ এজনী লগ পাইছোঁ। কৈ দিয়া কিবা তুমি মোৰ বিষয়ে অলপমান। বহুত দিন পিছত লগ পাইছোঁ, ভালে লাগিছে আজি লগৰীয়াক লগ পাই। বহুত হুলস্থুল হৈ আছে, একো ভালকৈ বুজিয়ে পোৱা নাই। এনেকৈ গৈ আমি কলেজৰ গেটৰ সন্মুখত পালোঁহি। আৰু কিছুমান ষ্টুডেণ্টে ঘৰত যাবলৈ গাড়ী ৰখি আছে। আমিও এনেকৈ গৈ আছোঁ কলেজত। আমাৰ অলপ দেৰিও হৈছে বাৰু। কলেজৰ গেটৰ সন্মুখৰ ফালে আমি গৈ আছোঁ। আমাৰ ভিতৰৰ কেম্পাছটো আপোনালোকক দেখাই আছোঁ সকলোখিনি। ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আমি দুজনীয়ে এনেকৈ কথা পাতি কলেজৰ ভিতৰত সোমালোঁ। 5th ছেমিষ্টাৰৰ ফাইনেল এক্সাম দিয়াৰ পিছৰ পৰা কলেজত অহা হোৱা নাই। 14-15 দিনমান হৈ গৈছে। কলেজখনত বিভিন্ন ধৰণৰ কি বস্তু বনাই আছে, সলনি হৈছে কলেজখনৰ পৰিৱেশটো। আপোনালোককো দেখাই আছোঁ। চাওকচোন ইমান ধুনীয়া ফুল আমাৰ কলেজত লগাইছে। এইটো স্মৃতি ৰাখিবৰ কাৰণে দুজনী লগৰে কথা পাতিছোঁ কি তাই মানে কৈছে ভিডিঅ' বনোৱা একো নহয়, স্মৃতি এটা ৰখি যাব আমাৰ কলেজত অহা দিনটোৰ। সেইকাৰণে ময়ো বনাইছোঁ। বেছি ভালকৈ এডিট কৰিব জানা নাই, হ'লেও মানে বনাইছোঁ আৰু আপোনালোকক অলপমান দেখাইছোঁ। আমাৰ কলেজখনৰ ওচৰে পাজৰে আমাৰো এটা স্মৃতি থাকি যাব। আৰু মোৰ আৰু এজনী লগৰীয়া আছে, দুজনীয়ে পূৰা কথা পাতি আছে। মই অলপ এনেকৈ ভিডিঅ' কৰিলোঁ। কৰি মেলি আমি তিনিজনীয়ে ৰিলচ বনালোঁ, ফূৰ্তি কৰিলোঁ। এনেকৈ ৰিলচ বনাইছোঁ আৰু ৰিলচো বনালোঁ, কেইখনমান ফটো উঠিলোঁ, দেখাই দিছোঁ বাৰু। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমান ঘৰত আহি পালোঁ। তেতিয়া কলেজৰ ৰিলচ বনোৱাৰ পিছত ক্লাছ এটা কৰি আৰু ঘৰত গুচি আহিলোঁ। মোবাইলটো ওলাই আৰু ভিডিঅ' কৰি থকা নহ'লে। এতিয়া ঘৰত আহি ভাত পানী খাই আজৰি হৈ আকৌ ভাবিলোঁ মোবাইলটোতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া সন্ধিয়াও হ'বলৈ হৈছে, মোৰো এটা কাম আছে। কামটো কৰিও থাকিম, আপোনালোক সকলোৰে লগত কথা পাতিও থাকিম। আৰু মই কি কৰোঁ দেখাও পাই থাকিব। বলকচোন চাই থাকোঁ। চাদৰকেইখন দেখি বহুতেই গম পাইছে মই কৰিব খোজা কামটোৰ কথা। চাদৰকেইখন মানে হৈছে দহি গুঠিবলৈ লোৱা চাদৰ। দহিখিনি গুঠাৰ আগতে চাদৰকেইখন আপোনালোকক অলপ দেখাই লৈছোঁ। এইখন হৈছে ৰিহা, ৰেড কালাৰ আৰু গ্ৰীণ কালাৰৰ ফুল আছে, সেইকাৰণে মই গ্ৰীণ আৰু ৰেড কালাৰৰ সূতা লৈছোঁ। আৰু কইনাই পিন্ধা মেইন চিত্ৰৰ আছে এইবোৰ সোণালী কালাৰৰ পাটৰ চিট দেখিছে নহয়, সেইবোৰৰ কাৰণে লৈছোঁ গল্ডেন কালাৰ। এইবোৰ দহি গুঠিবৰ কাৰণে আৰু আছে ভালেখিনি চাদৰ মানে গুঠিব লাগিব, সোনকালে শেষ কৰিও দিব লাগিব। বেলেগৰ চাদৰ যিহেতু বিচাৰিব পাৰে। এনেকৈ মই কলেজৰ পৰা আহি দহি গুঠি থাকোঁ। কলেজ বন্ধ হ'লেও এইবোৰ কৰি থাকোঁ, ভাল লাগে, ব্যস্ততা হৈ থাকোঁ। ওচৰ চুবুৰীয়াৰ মানুহবোৰে এইবোৰ কৰিবলৈকে দিয়ে, সিহঁতৰ চাদৰবিলাক মানে আনি দিয়ে গুঠিবৰ কাৰণে। সেইকাৰণে ময়ো গুঠি দিওঁ আৰু নিজৰ খৰচটোও ওলাই 150 টকাকৈ দিয়ে। ভাল লাগে আৰু এইবোৰ কৰি কিনে, ব্যস্ত হৈ থাকোঁ যে সেইকাৰণে। কলেজ থাকিলে বাৰু সদায় এইবোৰ কৰি থাকিব নোৱাৰোঁ। এনেকৈ মই এটা দুটা টোপাল গুঠি চাদৰখন কমপ্লিট কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু সন্মুখতে মোৰ কেমেৰাটোও ৰৈছে। অৱশেষত মোৰ চাদৰখন দহি গুঠা সম্পূৰ্ণ হৈ গ'ল। দহিখিনি গুঠি উঠি এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ। ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক সকলোকে। আজিলৈ বাই।